স্মিতা খাতুনৰ ঘৰত সশৰীৰে উপস্থিত বিধায়ক শামছুল হুদা। বিজেপি শাসিত ৰাজ্যত আৰক্ষীৰ হাতত সুৰক্ষিত নাই কন্যা সন্তান। 6 বছৰীয়া শিশু কন্যা সন্তানক প্ৰহাৰ কৰি আহত কৰা আৰক্ষীক নিলম্বন কৰিয়ে সামৰিছে দায়িত্ব। সৌসিদিনা এটি 6 বছৰীয়া শিশু কন্যাক তেওঁৰ পিতৃৰ সন্মুখতে কোবাই মূৰ ফালি দিছিল হাবিলদাৰ শিৱেশ সেনগুপ্তাই। ঘটনাৰ প্ৰতিবেদনত খেও মানি অভিযুক্ত কনিষ্টবলজনক নিলম্বন কৰা হৈছিল। তাতেই যেন দায়িত্ব সামৰিছে ধুবুৰী আৰক্ষী আৰু ধুবুৰী জিলা প্ৰশাসনে। ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ বাবে আজি অনিশ্চয়তাত ভুগিছে চাপৰৰ সেই পৰিয়ালটোৱে। যোৱা 7 অক্টোবৰ তাৰিখে চাপৰ থানাৰ খালকুছা আৰক্ষী চকীত সংঘটিত হৈছিল এক অমানৱীয় ঘটনা। খালকুছা আৰক্ষী চকীৰ হাবিলদাৰ শিৱেশ সেনগুপ্তাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল এটি 6 বছৰীয়া কন্যা শিশু। হাবিলদাৰজনৰ লাঠিৰ কোবত শিশুটোৰ মূৰ ফালি যোৱাত শিশুটিক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰিছিল, যাৰ বাবে শিশুটিৰ স্বাস্থ্যৰ বুজ ল'বলৈ চাপৰৰ খৰিদা গোসাইগাঁৱৰ নিজ বাসভৱনত উপস্থিত হয় বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা। বিধায়কগৰাকীয়ে শিশুটিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আৰ্থিক অনুদান আগবঢ়ায়। বিধায়কগৰাকীয়ে কয় যে আৰক্ষী প্ৰশাসনে সদায় ৰাইজৰ পক্ষত থাকি শান্তি শৃংখলা বজাই ৰাখিব লাগে, কিন্তু তেনে সময়তে আৰক্ষীয়ে সাধাৰণ ৰাইজক প্ৰহাৰ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিধায়কগৰাকীয়ে। শিশুটিৰ চিকিৎসাৰ যাৱতীয় খৰচৰ লগতে শিশুটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ চৰকাৰ তথা আৰক্ষী প্ৰশাসনক দাবী জনায় বিধায়ক শামছুল হুদাই। মই আজি ফৰিদা গোসাইগাঁও ইয়াকুব আলীৰ ঘৰত আহিছিলোঁ। যোৱা 7 তাৰিখত শালকচা উপ আৰক্ষী চকীৰ সন্মুখত ইয়াকুব আলীৰ শিশু ছোৱালীজনীক পুলিচ প্ৰশাসনৰ তৰফৰ পৰা যিজন সোমেশ্বৰ সেনগুপ্তা তেওঁক অবৈধভাৱে যি প্ৰহাৰ কৰিছিল সেইটোৰ বুজ লোৱাৰ কাৰণেই মই ইয়াত উপস্থিত হৈছিলোঁ। মই এই শিশু মানুহক, এইটো আমাৰ পুলিচ বিভাগ আৰক্ষী বিভাগ আমি জানো এইটো শান্তি ৰক্ষাৰ কাৰণে এওঁলোকক নিয়োগ কৰা হৈছে, কিন্তু দেখা গৈছে যে প্ৰত্যেকটো ঠাইতেই এওঁলোকৰ যি মানে উদ্ভণ্ডলি মানুহক যি অত্যাচাৰ কৰি আছে, এইটো কেৱল শালকচাৰ ক্ষেত্ৰতে নহয়, গোটেই অসমত বিলাসীপাৰা পূব সমষ্টিত গোটেইখিনি অঞ্চলতেই দেখা পাই আছোঁ যে আৰক্ষী বিভাগৰ মানুহৰ ওপৰত কেৱল অত্যাচাৰে কৰি থাকে। এই ক্ষেত্ৰত শালকচাৰ ক্ষেত্ৰত যিটো দেখা পাইছোঁ এইটো একেবাৰে গৰিহণাৰ যোগ্য। মই তীব্ৰ গৰিহণা দিছোঁ যে এই শিশু ছোৱালীজনীক যি প্ৰহাৰ কৰিছে আৰু তেওঁৰ মূৰত যিটো আঘাত সানিলে, যি ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰিলে, তাৰ কাৰণে মই প্ৰশাসনক আৰু আমাৰ ডিফেন্সৰ মানুহবিলাকক মই গৰিহণা দিছোঁ। ইমান দিনে এওঁলোকক ভাল এটা সহায় কৰিব লাগিছিল। আমাৰ প্ৰশাসনৰ তৰফৰ পৰাই হওক, ডিফেন্সৰ তৰফৰ পৰাই হওক, আমাৰ আৰক্ষী বিভাগৰ তৰফৰ পৰাই হওক, এই দুখীয়া মানুহ ইয়াকুব আলীৰ ঘৰত যিটো পৰিৱেশ মই চাইছোঁ, একেবাৰে দুখীয়া মানুহ, তেওঁলোকক ভাল এটা সহায় সহযোগিতা তেওঁলোকৰ তৰফৰ পৰা আৰ্থিক সহায় সহযোগিতা হওক বা বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰিব লাগিছিল। মই ইয়াত আহি যিটো শুনিবলৈ পাইছোঁ যে তেওঁলোকক কোনো ধৰণৰ আৰ্থিক সহায় সহযোগিতা কৰা হোৱা নাই। এইটো ক্ষেত্ৰতো মই দুখ প্ৰকাশ কৰিছোঁ আপোনালোকৰ যোগেদি। মই অতি সোনকালে আমাৰ ধুবুৰী আৰক্ষী বিষয়াক মই অনুৰোধ জনাইছোঁ, তেওঁ যাতে ইয়াত আহি আমাৰ ইয়াৰ দুখীয়া মানুহ হিচাপে ইয়াকুব আলী আৰু তেওঁৰ পৰিয়ালক যাতে তেওঁলোকে আৰ্থিক সহায় সহযোগিতা কৰে আৰু আমাৰ এই অঞ্চলত যাতে শান্তি বজাই ৰখাৰ কাৰণে আৰক্ষী কাম কৰে, তাৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। ইয়াকুব আলী তাৰমানে এইটো মানে মাৰামাৰীৰ ঘটনাটো, মানে এইটো পুলিচে যিটো মাৰিলে এইখিনিত মানে ধৰক মানে বঙাইগাঁও লৈ যোৱাৰ পিছত মানে পুলিচে কৈছে যে এইখিনি খৰচা লাগে আমি দিম, তো এইখিনি খৰচা পাতি কৰাইছে, যিখিনি লাগে দিছে। আৰু বৰ্তমানে ঘৰত লৈ আহিছোঁ মই ছোৱালীজনীক, মানে এতিয়া অলপ অসুস্থ আছে। এতিয়া আমাৰ CO ছাৰ আহি আছিল আগতে, আজি আমাৰ MLA ছাৰো আহিছে আৰু মানে SP ছাৰ আহা বুলি কৈছে। আমি SP ছাৰৰ CO ছাৰে কৈ দিছিল SP ছাৰ আহা বুলি। ঘৰত আহিছে? ঘৰত আহিছে। আপোনাৰ ছোৱালীজনী স্বাস্থ্যৰ বুজ লৈছিল নে নাই? লৈছিল, মানে কৈছে যে যিখিনি আমাৰ লাগিব আমি হেৰি কৰিম আৰু এইটো কৈছে। মানে বৰ্তমান মূৰটো মানে বিষায়, নাকটো অলপ ফুলিছে।
মানে খোৱা লোৱাটো অলপ কমিছে এনেকুৱাই